Hey guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকে সবাই ভালে আছে and মই ভালে আছোঁ and good morning. আজি এতিয়া ৰাতিপুৱা উঠি পেলাই এতিয়া ব্ৰাছ কৰিলোঁ। এতিয়া আজি ব্লগটো হ'বলৈ গৈ আছে যে দিনটো ঘৰত কি কৰোঁ নকৰোঁ চব দেখাই যাম। আৰু বহুত দিন আগতে আপোনালোকে কৈ আছিলে যে হোম টুৰ দিবলৈ, মানে যেতিয়া মই চেলেঞ্জিং মানে এনে ৰন্ধা কিবা ব্লগ দিছিলোঁ মাৰ লগত, তেতিয়া মানে মোক কৈছিলে হোম টুৰ দিবলৈ, আৰু মই মানে তেতিয়া দিয়া নাছিলোঁ, পাহৰি গ'লোঁ মানে। তো আজি ভিডিঅ'টো এনেকৈ ঘৰুৱা টাইপ মানে হৈ আছে, তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, অলপ ইণ্টাৰেষ্টিং হ'ব কৈ আছে, মানে কি কৰোঁ নকৰোঁ চব দেখাইছোঁ। এইটো এতিয়া আহিলেও মানে মা আৰু মোৰ ৰুমত, পিছত ভালকৈ দেখাম বাৰু। এতিয়া মই ফাৰ্ষ্ট লগাম মানে মোৰ মুখত আইচ। এইটো চাব পাৰিছেনে, মানে মোৰ মানে মুখত মানে পিম্পলছ নাই দেই, মানে ইমান স্পট বহিছে, চাওক ভালকৈ দেখাই লৈছোঁ, ইমান স্পট বহিছে। তো মই ৰাতিপুৱা উঠি মানে কি কৰোঁ, আইচ দিওঁ, মানে শুই উঠি মানে ব্ৰাছ কৰি পেলাই ফেচ ৱাছ কৰি মই মানে আইচ লগাওঁ। মানে কয় আৰু বোলে আইচ লগালে বোলে স্কিনখন মানে ঠাণ্ডা থাকে, ভাল পিম্পলছ নুঠে, কয় আৰু সেইকাৰণে লগাওঁ। তো ফাৰ্ষ্ট সেইটো কৰি লওঁ, পিছত লাহে ধীৰে চব দেখাই আছোঁ। আৰু এতিয়া हम जा रहे किचन पे। চকলেট এতিয়া বৰফখিনি ওলাই লওঁ। নাভাগে এনেকৈ নোলাই আছে মানে, সেইকাৰণে চব ভাঙি ভাঙি থাকিলে একো নহয়। তেনেকৈ বৰফখিনি লৈ ল'লোঁ, আৰু লৈ পেলাই এতিয়া মই এইখিনি লগাওঁ। মানে ইমান ঠাণ্ডা, এখন ৰুমালত লৈ ল'লোঁ, লৈ পেলাই এনেকৈ মানে ডেইলি মানে শুই উঠি পেলাই ব্ৰাছ কৰি, সেইটো মোৰ ফাৰ্ষ্ট কাম। তাৰপৰা ছেকেণ্ড কি কাম মই কৈ আছোঁ। লগাই সেইখিনি অলপ সৰু হৈ গ'ল ন, এতিয়া মানে খালীকৈ দি দিওঁ, মানে তেতিয়া অলপ বেছি মানে ঠাণ্ডাটো পোৱা যায়, মানে কাপোৰত দিলে অলপ কমকৈ যায় ন, আৰু সেইকাৰণে এনেকৈ দি দিওঁ। এবাৰ মই বেছিভাগ মানে এনেকৈ খালীকৈ দিওঁ, মানে এইটো মানে ভাঙি গ'ল ন, আজি ভাঙি গ'লে মানে ধৰিব অসুবিধা। চ' নেক্সট লগাব গৈ আছোঁ, এইটো চাওক, মামা আৰ্থৰ গ্ৰীণ টি আণ্ডাৰ আই পাৰ্চেছ। সেইটো খুলি লওঁ, দেখাই আছোঁ এইটো কেনেকৈ এপ্লাই কৰোঁ। চাওক, এইটো মানে মোৰ হ'ল ভাল, বহুত দিনৰ পৰা আছিলোঁ। ইয়াতে কিমান থাকে, 60টা থাকে নেকি পিচেছ লিখা আছে ইয়াতে, 60 পিচ থাকে। চাওক 60, দেখিবলৈ ইমান ভাল লাগে। এনেকৈ শুয়ে দিলোঁ এতিয়া, সেইকাৰণে বস্তুটো মানে কিবা ভালকৈ আজি লগা নাই, পৰি পৰি গৈ আছে। তো পৰি পৰি কৰি দিলে একো লাভে নহয় ন লগোৱা, তো এনেকৈ অলপ শুই দিলোঁ, শুই পেলাই অলপ ভালকৈ বহি যাওক বস্তুখিনি। চ' মোৰ সেইটো আঁতৰালোঁ কমপ্লিট। এতিয়া চাই আহোঁ মায়ে কি কৰি আছে। এতিয়া মানে মই লগাম পিঁয়াজ মূৰত, মানে মোৰ চুলি ইমান সৰিয়ে আছে। কি বনাই আছে, দালি, মাছ, কণী ভাজি। মানে কি হ'ল, মোৰ মানে চুলি স্মুথনিং কৰিলোঁ, কৰি পেলাই মানে মোৰ ফাৰ্ষ্টতে মানে যেতিয়া মানে মই মানে মেট্ৰিক দি একে ষ্ট্ৰেইট কৰিছিলোঁ, ফাৰ্ষ্ট একদম ষ্ট্ৰেইট, তেতিয়া মানে এইখিনি জেগাত মানে চুলিখিনি কিবা হ'ল, সৰি থাকিলে, মানে কিবা ষ্ট্ৰেইট কৰাতে পিছত মানে ধুই দিয়ে যে দুদিন পিছত সৰিলে। তো সেনেকৈ তাৰপিছত চুলিবোৰো গজিলে হা, সেনেকৈ নাই। তাৰপিছত সেইদিনাখন মই মাজতে স্মুথনিং কৰিছিলোঁ এবাৰ, মাজতে স্মুথনিংটো ভালকৈ নহ'ল। তাৰপিছত এই পূজাৰ সময়ত মানে স্মুথনিং কৰিলোঁ, ঠিকে লাগিলে স্মুথনিং হ'ল, বাট এইখিনি জেগাত আকৌ চুলিটো এনেকৈ সৰিলে। মই ভালকৈ দেখাম বাৰু। তো সেইকাৰণে পিঁয়াজ ঘঁহি দিলে বা পিঁয়াজৰ ৰস দিলে চুলি বোলে হয়,
সোনকালে। তো সেইকাৰণে এতিয়া পিঁয়াজ দিম মানে মিক্সিত দিব, দি পেলাই ইয়াতে দিম, ভালকৈ দেখাম বাৰু ৰ'ব বেক কেমেৰা দি হ'লনে হোৱাই নাই ভালকৈ, পানী দিব লাগিব আৰু এইখিনি চেপি পেলাই দিম। নহয় পানী লাগিব, চেপি দিম। হোৱাই নাই ভালকৈ, আৰু পানী দি দিওঁ নেকি। ভাজি আহিলে এইটো মই যে পিঁয়াজৰ জুচ এইটো এতিয়া মূৰত দিম। তেল দিব খুজিছিলোঁ, তেলটো নিদিওঁ এতিয়া বাৰু, খালি অকল পিঁয়াজৰ জুচখিনিয়ে দিম অকল। তাৰপিছত মায়ে দালি চম্বাছ দি আছে, দি পেলাই তাৰপিছত লগাই দিব মূৰত। চ' এতিয়া লগাওঁ মূৰত, ভালকৈ দেখাই দিছোঁ, নিজে চুলি কট দিছে, নলগাবি এইখিনিতে চুলিখিনি মানে ভাঙি ভাঙি পৰি যায়, এইখিনি ধুনীয়াকৈ হৈয়ে আছে। পৰি আছে এইখিনি নহয়, আমি তলতে পৰি আছে চ' এই কটন দি এতিয়া লগাই দি আছে মানে এইখিনি জেগাতে নহ'লে এনে জাষ্ট দিলে এই গাত পৰি আছে। গাটো একদম পিঁয়াজ পিঁয়াজ গন্ধাই গৈছে। গা ধুবি ন? এই চাওক মুখতো চকুত দিছে, চাম নহয় গাইজ কিমান দিনত একদম চুলি গাজে, একদম গজি যায়। কিন্তু হয় দেই, মই মানে সেইবাৰ মানে যেতিয়া পৰিলে লগাইছিলোঁ ন, চুলি হৈছিলে, নাই নোহোৱা নহয়। পিছত মানে কি ক'লোঁ, পিঁয়াজকৈ থাকি যায় ন, মিক্সিত দি পেলাই এই মুখে মুখে চুলি সোমাই গৈছে। তাৰপৰা চেকনি এটা চাহ চেকা সেইটো মানে দি পেলাই জুচখিনি ওলাই পেলাই পিঁয়াজখিনি থাকি যায়, তো ভালে থাকে ন, সেইখিনি ফ্ৰেছ। তো সেইখিনি ভাজিত দিব পাৰে, দালি চম্বাছত দিব পাৰে। মায়ে মানে দালি চম্বাছ দি দিলে, সেনেকৈ কৰিলে। মানে মিক্সিৰ পৰা ওলাই পেলাই চাকনিখনত দি দিলে, সেনেকৈ ৰসখিনি ওলালে। তো সেইখিনিতো অভিয়াছলি ভাল হৈ থাকিলে, সেইখিনি পেলাই দিব কেলে আৰু সেইখিনি ভাজি দি দিব পাৰে। চ' এতিয়া লগোৱা হৈ গ'ল। এতিয়া মানে মায়ে বেনি গাঁঠি থৈ দিয়ে, তাৰপিছত এতিয়া 1 ঘণ্টামান ৰাখিব লাগিব। তেতিয়ালৈকে ভাত পানী খাই লওঁ। ভাত পানী খাই হোম টুৰ কৈছিলোঁ যে দেখাই যাওঁ গোটেইখিনি বস্তু। তাৰপিছত আৰু কি দেখাব পাৰোঁ আৰু চাওঁ, দিনটো কি কৰোঁ ঘৰত সেইখিনিয়ে দেখাম বাৰু কৈছোঁ। চ' ভাবিতো থোৱা নাযায় যে এইটো কৰিম সেইটো কৰিম বুলি, যি কৰোঁ আৰু দেখাম বাৰু। চাওক মোৰ বেনি ইমান একদম দীঘল বেনি ন মোৰ, মই কৈছোঁ। মোৰ চুলিখিনি মানে দীঘলে নহয়, কোনোবা ক'বচোন কমেণ্টত যে কি লগালে মানে চুলিখিনি দীঘল হয় মানে। এই চাওক চুলিতকৈ বেছি ৰাবাৰটোৱে ডাঙৰ হয়। এই চাওক স্পট, পিম্পলছ নাই দিয়া, খালি স্পট আছে। কমিব বাৰু, বহুত আগতকৈ বহুত কমিলে। চাওক আগতকৈ বহুত কমিলে। এইকাৰণে মই বৰ্তমান মানে ৰিলচ চিলচ একো বনোৱাই নাই, মানে বেয়া লাগে। আৰু বেছিভাগে চবে কৈ থাকে যে মেকআপ কৰি ভিডিঅ' বনাওঁ, কোনো এনেকৈ মেকআপ কৰি নহয়। জাষ্ট লিপষ্টিকটো লগাওঁ মই আৰু ফিল্টাৰে লগাই দিওঁ। চ' সেইকাৰণে ফিল্টাৰ লগালে বাৰু পিম্পলছ হ'লেতো গম পোৱাই যাব স্পট। সেইকাৰণে মই ৰিলচ বনোৱাই নাই মানে বহুত দিন ধৰি। এনেকৈ স্পট বহিলে ন, তো স্পটখিনি কমাৰ পিছত আমি এতিয়া ভাত খাবলৈ বহিলোঁ। এই কণী আন্দা, এইটো হাঁহৰ কণী হয়। আমাৰ ঘৰত একো নাথাকিলেও নাই, মানে মাছ মাংস নাথাকিলেও কণী থাকিবই, যেনেকৈ হওক মানে কণী থাকিবই। আৰু এইটো মাছৰ মুণ্ডু আছে, মাছৰ মাথা, এই মাছৰ মাথা কোনটো দিলি এইটো মাৰ কণীটো পাখৰা চিকৰা হৈ গ'ল, মোৰতো চাফা। চ' ভাতটো আগত খাই লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ। এই চাওক চকু চ' গা পা ধুই আহি গ'লোঁ একদম ফ্ৰেছ হৈ পেলাই। আৰু চাওক চুলিখিনি ধুই আহিলোঁ অলপ শ্বেম্পু দি, তথাপি ইমান পিঁয়াজ গন্ধ আছে। চ' এতিয়া মই হোম টুৰ দি আছোঁ। এতিয়া দেখা যাওঁ বাহিৰৰ পৰা।
মাই পিংকি পিংকি চপ্পল। এই হ'ল আমাৰ ঘৰ, মানে এতিয়াও কমপ্লিটেই হোৱা নাই, মানে আমি ইয়াতে অহা মানে 1 year হ'ব আৰু। এইটো গাড়ী ইয়াতে ৰাখিছে, এইটো ঘৰ। এইফালেদি আহি ভৰি দিব পাৰে, এইটো এইফালেদি সোমাই ইয়াতে একদম গাঁৱৰ পৰা আনি চাউল চব ৰাখি থৈ দিছে। ইয়াতে চেণ্ডেলছবোৰ আছে মোৰ, আৰু তলত এই কপিবোৰ ৰাখিছে আপা চোৱা। তো আগৰ ৱাশ্বিং মেচিন বেয়া হোৱা। এইফালেদি সোমাই এইটো হ'ল ড্ৰয়িং ৰুম। তাতে কোনো নহয়, মানে আলহী আহিলেও শুৱে আৰু, নহ'লে পাপা কেতিয়াবা শুৱে। ইয়াতে চাওক মোৰ চাৰ্টিফিকেটছখিনি আছে, তলতো আছে আৰু। তোমাৰ ৰিং লাইট, এইটো মই ইয়াতেও আছে চাৰ্টিফিকেটছ। ইয়াতেও আছে, এইটো পাপাৰ ৰুম। পাপাৰ বাথৰুম এফালে আছে। এফালে সোমাই যায় আৰু দেখাই আছোঁ। এইটো হ'ল ড্ৰয়িং ৰুম, এইটো আমাৰ বাথৰুম, এইটো ৱাশ্বিং মেচিন, এইটো মই। ইয়াতে আমি ভাত খাওঁ, ইয়াতে ব্ৰাছ কৰোঁ, আৰু এইটো কিচেন। এই চাওক, কিচেনততো মই বহুতকেইটা ব্লগ বনাইছোঁ, মানে ৰন্ধা ব্লগ। তাৰপিছত ইফালে গৈ পেলাই এইটো মাৰ আৰু মোৰ ৰুম। এইটো মোৰ কুলাৰ, এই কুলাৰটো মই যেতিয়া মানে কিবা শ্ব' কৰিছিলোঁ, তেতিয়া শ্ব'ত মানে উইনাৰ হৈছিল, তেতিয়া এই কুলাৰটো পাইছিলোঁ। এতিয়াও ভালে আছে, বহুত দিন হ'ল, 1 year হ'ব আৰু, 1 year বেছি হ'ল চাগে, ভালে আছে। এটা এইটো মাৰ মোৰ ৰুম। এতিয়া সিফালেদি আৰু বাহিৰলৈ যাব লাগিব। এতিয়া বাহিৰত যাম, কাপোৰ মেলি যাবি না? এতিয়া বাহিৰলৈ যাওঁ, সেইফালৰ পাৰ্ট, মানে আমাৰ ইফালেদি ভিতৰেদি দৰ্জা এখন বনাইছিলে, বাট দৰ্জাখন বন্ধ কৰি দিলে। মানে ভাবিছিলে এইটো এটা পাৰ্ট আৰু সেইটো এটা পাৰ্ট, মানে ভাড়া দিব ভাবিছিলে, তো সেনেকৈ বনালে। ইফালেদি এতিয়া গৈ পেলাই, কি ৰ'দ দিছে, এইবিলাক তিতা গছ। এফালেদি গৈ পেলাই সেইটো পাই যায়, এইবিলাক মানে বনাই আছে। ইয়াতে আমাৰ দৰ্জাখন আছিলে, চাইছে ন, এনেকৈ বনাই আছে। দৰ্জাখন মানে ইফালেদি আহি পেলাই এনেকৈ ৰুমটো হ'লে, বাট এইটো বন্ধ কৰি দিলে। ক'ত আছে কুকুৰৰ বাচ্ছা? নাইতো। ক'ত তলত? সেইকেইটা কুকুৰৰ পোৱালি, সেইকেইটা। এইটো এটা ৰুম আছে, এইটো এটা ৰুম আছে, মানে কমপ্লিট হোৱা নাই, বনাই ৰাখিছে আৰু সেনেকৈ। সেইখিনি আছে। ইয়াতে চব্জি কিবা কিবি ৰুইছিলে আৰু। মা কুকুৰটো ভয় লাগে, কামুৰিলে। এইটো তাৰ মাকজনী। আহা, এনেকৈ এতিয়া ওপৰত যায়। কি ৰ'দ দিছে, হা? এইটো আহি গ'লোঁ, এইফালে এনেকৈ বনাই আহিছে। এইটো মই মানে ৰিলছ বনোৱা জেগা আৰু, মানে একদম ইনষ্টাত একদম জেগাটো ফেমাছ হৈ আছে আৰু। এইখিনিত ৰিলছ বনাওঁ, এইখিনিতে ৰিলছ বনাওঁ, মানে ঘূৰি ৰিলছ বনাওঁৱেই আৰু। ইয়াতে কাপোৰ চাপোৰ মেলি ৰাখিছে আৰু মায়ে ধুই। চ' এইখিনিয়ে আমাৰ ঘৰ, আৰু এইটো মই। ইয়াতে আজিও বনাম বাৰু ভিডিঅ', মানে কিবা বহুত দিন ধৰি নিদিলে মানে একাউণ্টটো ফ্ৰীজ হৈ যায় ন, তো বনাম বুলি ভাবিছোঁ, বাট এতিয়া নবনাওঁ দেই, বহুত ৰ'দ দিছে। চাব পাৰিছে ন ৰ'দটো, চকুটো মেলিব। ये हमारा गाड़ी
এইটো মোৰ মানি প্লেন মানি আৰু চাওক আমাৰ ঘৰৰ জলকীয়া হৈছে এতিয়া আমি আহি পাই পেলাই ওপৰৰ পৰা এতিয়া মাৰ মই দুজনৰ কাম বন শেষ এতিয়া আমি আমাৰ নিজৰ ডিপাৰ্টমেণ্টত যাওঁ মানে এই টাইমটোত এই ৰুমত নাথাকোঁ মানে বহুত গৰম দিয়ে ত' এতিয়া আমি এনেই শুই যাওঁ আৰু মোবাইল পিটিকিম একো নাই আৰু সেনেকৈ কিবা কিবিকৈ থাকিম আৰু তো পিছত অলপ ৰ'দটো কমি লওক মানে 4-5টা ফালে তেতিয়া ডাইৰেক্ট ৰিলছ বনাবলৈ যাম তেতিয়া মই সাজি কাজি আহি আছোঁ A few moments later. গাইছ মই ৰিলছ বনা হ'ল মানে ৰিলছ একো দেখুওৱা নহ'ল আৰু একদম পূৰা ঘামি গৈছোঁ মানে ডান্সৰ এটা ভিডিঅ' বনাইছিলোঁ মানে কি আছিল গানটো পাহৰিলোঁ কিবা আছিল পাহৰিলোঁ যি হওক আৰু ৰিলছত চাই ল'ব কাইলৈ আপলোড দিম এতিয়া মায়ে কাপোৰ উঠাই আছে আবেলি হৈ গ'ল ভালেই টাইম হৈ গ'ল আহা চাইছে মই একদম ঘামি গৈছোঁ মায়ে কাপোৰ উঠাই আছে এতিয়া যাওঁ তলত মায়ে আহি থাকক বাৰু এই যন্ত্ৰ পাতি লৈ পেলাই যাওঁ এই গৰমত এই মেখেলা পিন্ধি পেলাই ভিডিঅ' বনাই কি জাল্লা কি মা কুকুৰটো আছে ইয়াতে চাওক এই মাকজনী পহৰা দি আছে ত' ভিডিঅ' বনাই আহি আকৌ গা ধুই পেলাই এতিয়া মুখখন আকৌ মানে ধুই পেলাই এতিয়া মই লগাম স্কিন কফ্টৰ চিৰাম আৰু মইশ্চাৰাইজাৰ লগাই পেলাই খাম জিলাপি মায়ে খায়ে আছে জিলাপি খাম মানে পাপা স্কুলৰ পৰা আহা লৈ আহিছিলে মায়ে খাই আছে মই আকৌ লগাই লওঁ বাৰু নেক্সট এতিয়া লগাম মইশ্চাৰাইজাৰ জিম লগাই আহি গ'লোঁ এতিয়া জিলাপি খাই মই এইবিলাক কিবা কিবি অলপ ঠিক কৰিব লাগে মানে ক্ৰীম চ্ৰীম মানে সেনেকৈ মই মানে বস্তুখিনি লৈ যাওঁ প্ৰগ্ৰামত বাট আহি পেলাই মোৰ চিজিল নাথাকে মানে আজি মানে মই চিজিল কৰিম বুলি ভাবিছোঁ ফাইনেলি তো সেইকাৰণে এতিয়া কৰি লওঁ চিজিলখিনি এইখিনি আৰু কি দেখাম ইয়াতে ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু যিমান পাৰোঁ আজি দিনত কি কৰোঁ নকৰোঁ দেখালোঁ আৰু নেক্সট ব্লগ লৈ সোনকালে আহি আছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু সোনকালে প্লিজ 50K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু ধুনীয়া ধুনীয়া ব্লগ লৈ আহিম